হে গাইজ কেনে আছে আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আজি আপোনালোকৰ মাজলৈ পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো হৈছে অলপ বেলেগ ধৰণৰ আৰু আপোনালোকক মোৰ চেনেল লাৰ্ণিং ফৰ অল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি কিছুমান নতুনকৈ মোৰ চেনেলটিত ভিজিট কৰিছে, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটি আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব। আৰু আজি আপোনালোকক ক'ম এয়া হৈছে কল আৰু কলৰ বেনিফিট আৰু তাৰ লোকচানবোৰ। গতিকে কল কেনেকৈ খাব লাগে, কিমান পৰিমাণত খাব লাগে আৰু কেইটাকৈ খাব লাগে দিনত। চবে ডেইলি কল ইউজ কৰে, কিছুমানে যিবিলাকে নেকি এক্সাৰচাইজ কৰে, জিম কৰে, তেওঁলোকে আৰু প্লেয়াৰবিলাকেতো কল ইউজ কৰেই খেলাৰ মাজত। আৰু আমাৰ আজিকালি শৰীৰ চৰ্চাটো খুবেই প্ৰয়োজন হৈ পৰিছে, কাৰণ নানা ধৰণৰ বেমাৰবিলাক আজিকালি আমাৰ মাজত প্ৰায় দেখা যায়। গতিকে আমি যিমান পাৰোঁ আমাৰ ইমিউন ছিষ্টেম গ্ৰ'থ কৰিবৰ কাৰণে আমি ফল মূল নিশ্চয় খাব লাগে। গতিকে আপোনালোকে জানেই কলটো হৈছে সহজলভ্য এটি ফল আৰু গাঁৱৰ মানুহৰ ঘৰৰ বাৰীত কল থাকেই। গতিকে এইটো অতি সহজলভ্য আৰু আপেল চাপেল খাবলৈ ইমান এটা নোৱাৰি, কাৰণ বেছি টকাৰ প্ৰয়োজন হয়। গতিকে কলটো ইমান দাম নহয়, গতিকে খাব পাৰে। চ' কেনেকৈ খাব, কিমান পৰিমাণত খাব মই আপোনালোকক কৈ আছোঁ। ক্ষীণাবৰ কাৰণে যদি আপোনালোকে খাব বিচাৰে তেন্তে মন কৰিব আপোনালোকে ৰাতিপুৱা এক্সাৰচাইজ কৰি উঠি 45 মিনিট পিছত বা লগালগো খাব পাৰে আপোনালোকে কল খালী পেটত। আৰু আপোনালোকে যদি শকত হ'ব বিচাৰে তেন্তে কি কৰিব, দুপৰীয়া বা ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত বা দুপৰীয়া লাঞ্চৰ লগত আপোনালোকে কল খাব পাৰে বা ভাত খাই উঠি আপোনালোকে কল খাব পাৰে। চ' ডেইলি আপোনালোকে মিনিমাম 3টা ইউজ কৰিব পাৰে কল। বা যদি আপোনালোকৰ চৰ্দি বা কিবা থাকে তেতিয়াহ'লে খাব নালাগে আৰু এনেকৈ আপোনালোকৰ ওজন বাঢ়িব পাৰে। চ' ক্ষীণাবৰ কাৰণে আপোনালোকে মন কৰিব ৰাতিপুৱা খালী পেটত খাব। যিবিলাকৰ নেকি এক্সট্ৰা চৰ্বি থাকে তেওঁলোকৰ চৰ্বি কমিব। আৰু যিবিলাকে শকত হ'ব বিচাৰে তেওঁলোকে দুপৰীয়া খাদ্যৰ লগত খাব পাৰে বা ভাত খাই উঠি খাব পাৰে আৰু ৰাতিপুৱা ভাত খাই উঠি এটাকৈ খাব পাৰে। আৰু যাৰ চৰ্দি থাকে তেওঁলোকে খাব নালাগে, তেতিয়া আপোনালোকৰ কিছুদিন পিছত বেনিফিট পাব। আৰু স্কিনৰ কাৰণে কল বহুত ভাল। আৰু যদি আপোনালোকে নিয়ম অনুসৰি নাখায় বা কল খাই উঠি আপোনালোকে পানী খায়, তেতিয়াহ'লে আপোনালোকে চৰ্দিত ভুগিব পাৰে বা কফ হ'ব পাৰে। গতিকে আপোনালোকে নিয়ম অনুযায়ী খাব। কলে আমাক কি কৰে, আমাৰ ষ্ট্ৰেছবোৰ দূৰ কৰে। যিবিলাক নেকি মানসিক চিন্তা অতি হেঁচা, মানসিক হেঁচা এইবিলাক দূৰ কৰে আৰু আমাৰ এটা ভাল টোপনি আহিবলৈ ই সহায় কৰে। আৰু স্কিনৰ কাৰণেতো আপোনালোক কৈছে কল বহুত বেছি ভাল। তাৰপিছত আপোনালোকক কৈ আছোঁ, যদি আপোনালোকে কল ৰাতি খায় তেতিয়াহ'লে আপোনালোকে চৰ্দিতটো ভুগিবই, কফত ভুগিবই। আৰু আপোনালোকৰ যদি কণী আৰু কল একেলগে খায় তেতিয়াহ'লে আপোনালোকে পেটৰ বিষত মৰিব আৰু কনষ্টিপেশ্যন হ'ব, খাচী হ'ব পানী খালে, কল খাই উঠি এইবোৰ বেমাৰে দেখা দিব। চ' আপোনালোকে যদি কিছুমান ডায়েবেটিছ বেমাৰ থকা ব্যক্তি, তেওঁলোকে কলৰ যিটো বাকলি তাক চামুচেৰে এৰাই খাব, তেতিয়াহ'লে আপোনালোকৰ কিছু পৰিমাণে লাভদায়ক হ'ব। আৰু এনেকৈ আপোনালোকে কলৰ সুবিধা ল'ব পাৰে। চ' আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। আৰু আপোনালোকে মোৰ চেনেলটি ভিজিট কৰাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেন্তে আজিলৈ বাই বাই। কিবা ডাউট থাকিলে সুধি দিব। বাই বাই।